हेलो गाइस আজি আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে সোমবাৰ আৰু আজি দিনটোনো কিনো ৰান্ধিলো আৰু মোক কোনে কি ৰান্ধি খোৱালে তাকে অনুমান দেখাবলৈ চেষ্টা কৰিছো আৰু বলক তেনেহলে আজি ব্লগটো আৰম্ভ কৰো। আজি বনাবলৈ লৈছো বাহু মাছ। ইয়াৰ কাৰণে লৈছো কণ বিলাহী আৰু খুতৰা শাক আৰু পিয়াজ এটা কাটি লৈছো। মাছ কিপিছ মই ফ্ৰাই কৰি ললো। প্ৰয়োজন অনুসৰি তেল দি থৈছো আৰু পিয়াজ এটা কাটি থৈছো। পিয়াজ ৰঙা হৈ আহিছে আৰু ইয়াতে অকমান জিৰা গুৰি দিছো আৰু সবজিখিনি দি দিম। এতিয়া মই বিলাহী আৰু খুতৰা শাকখিনি একেলগতে দিছো। নিমখ হালধি প্ৰয়োজন অনুসৰি দি থৈছো আৰু এইখিনি সিজিবৰ কাৰণে লো ফ্লেমত ঢাকন দি ৰাখিম। মই অকমান গৰম পানী দি দিলো। 2 কাপ গৰম পানী দি দিছো আৰু মই ইয়াত মাছখিনি এড কৰি দিম। মই পানী দিয়া অলপমান পিছতে মাছ কেপিছ দি দিওঁ আৰু মাছৰ পৰা যেটো সোৱাদ ওলাই এটা মিঠা সোৱাদ সেইটো মই খাই ভাল পাওঁ। তৰকাৰীখন খাবলৈ ভাল লাগে মাছ খোৱাতকে, সেইকাৰণে মই আগতীয়াকৈ দি দিওঁ মাছ কেপিছ। আপোনালোকে যদি এনেদৰে বেয়া পায় একেবাৰে খোৱাৰ আগত তৰকাৰীখিনি যেতিয়া হ'ব তাৰ আগত দিব মাছখিনি, তেতিয়া খাবলৈ ভাল পাব পাৰে। মই কিন্তু এনেকৈহে ভাল পাওঁ। এইখিনি বাহু মাছ আৰু মই এইখিনি ফ্ৰাই কৰি ৰাখিছোঁ আৰু এনেদৰে বাহু মাছ তৰকাৰী বনাই খালে খুবেই খাবলৈ টেষ্টি হয় বিলাহীৰ লগত। আৰু এতিয়া ঢাকন লগাই দিম ভালদৰে উতল আহিবলৈ। মাছ হৈ আছে, উতলি আছে আৰু এইফালে মই কেৰাহী এখন পাতি লৈছোঁ। ইয়াত অকণমান বনাম ভাজি দি থৈছোঁ। মই গৰম হ'ল আৰু পিঁয়াজ দি দিছোঁ। ভাজিখিনি বনাবৰ কাৰণে লৈছোঁ মাছৰ মাথা আৰু এইফালে বেঙেনা আলু কাটি থৈছোঁ। 2টা শুকান জলকীয়া কাটি দিছোঁ আৰু সবজিখিনি দি দিম লগতে মাছৰ মূৰকেইটাও। স্বাদ অনুসৰি নিমখ হালধি। উতল আহি আছে আৰু কালাৰটো বৰ ধুনীয়া হৈছে আৰু অলপ পানী শুকুৱাই মই নমাই দিম। ইয়াত আৰু দিবলগীয়া একো নাই, একেবাৰে সাধাৰণভাৱে বনাইছোঁ। আপোনালোকে যদি বিচাৰে ৰেড চিলি দিব পাৰে, তেতিয়া খাবলৈ অলপ ভাল হয়। আজি ভাত সাজ ৰেডি হৈ গ'ল। এয়া দেখাইছিলোঁ আপোনাক ৰেচিপি মাছৰ তৰকাৰী। অকণমান দালি বনালোঁ জাতিলাওৰ লগত আৰু এইটো দেখিছে কাচকল ফ্ৰাই আৰু এয়া ৰেচিপি দিছিলোঁ আৰু বেঙেনা আৰু মাছৰ মূৰৰ। এইখিনি হৈছে খুতৰা ভাজি। ইয়াত নহৰু দি খুতৰাখিনি ভাজিলোঁ আৰু এয়া বিলাহী ভাজি আৰু এয়া হৈছে মচন্দৈ ভাজিছিলোঁ আৰু এটা দিছোঁ ভোট জলকীয়া। আজি ভাত সাজ ৰেডি হৈ গ'ল ভালদৰে। আৰু আজি সোমবাৰৰ দুপৰীয়া সাজটো এনেদৰে আছিলে। মই সদায় দুপৰীয়া সাজটো দেখাবলৈ চেষ্টা কৰোঁ অলপ অলপ। আৰু এতিয়া আবেলি 3টা বাজিছে। নুডলছ বনাব হেনো এখেতে বোলে। কেনেদৰে বনাই নাজানো, ময়ো চাওঁ আৰু আপোনালোককো দেখাম। এনে বইল কৰি লৈছে। হ'ব ইমান দিব নালাগে। আমলেট বনাবলৈ তেল দি আছে। চাৰিফালে ঘূৰাই দিলে চাৰিফালে আহি যাব। বনাইছে বুলি ভাবিছিলোঁ, আমলেট নাই বনোৱা, ভাঙি চিঙি কিবাহে বনাইছে। এইটো কি মান ধুনীয়া এইটো কি ফ্ৰাই নে কি বুলি কয় এইটো? এইটো গোটা হৈ গ'ল। এই গৰম ভাৱ পালে আকৌ মছলা গৰম ভাৱ পাই গ'ল। পানী দিবা নেকি? নালাগে দিবলৈ। গৰম ভাৱ পৰিলে যে মছলাটো। নিমখ নালাগে নেকি? হৈ গ'ল। আজি নুডল ৰেডি। মিষ্টাৰ নুডল নাম ৰেডি। দেখিবলৈ ধুনীয়া হৈছে, গোন্ধটো বাৰু ধুনীয়াই হৈছে। খাবলৈ কেনেকুৱা হয় জানো।
টেষ্ট কৰিলেহে গম পাম। ভোট জলকীয়া আচাৰ কাটিছোঁ শুকুৱাব লাগিব এতিয়া। আৰু তাৰপিছত তেল দি পেলাই আৰু মছলা চছলা দি ৰ'দত দি থাকিব লাগিব। অকণ অকণ এচামুচ লৈ পেলাই হুপি খাই থাকিব ভাল লাগিব। ৰেচিপি দিম বাৰু যদি পাৰোঁ। আজি বনাব নেকি? আজি নহ'ব, লৈ দিব লাগিব। মাদাৰ ইণ্ডিয়াৰ 100টামান আছেনে ভোট জলকীয়া? 25টাহে নি হৈছে, অলপ অলপ দিম। গোটেইখিনি কি কৰিব?